নমস্কাৰ সকলোকে নিবেদিতা দত্ত ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আৰু ৰাতিপুৱা ধুনীয়াকৈ মই ওলাই মেলি ল'লোঁ, একেবাৰে দেহাৰ পৰীক্ষা আছে যিহেতুকে অকণমান সোনকালে যাব লাগে স্কুললৈ। আৰু চাহ অকণ বোলো খাই লওঁ, ওলাই মেলি গা পা ধুই আহি আৰু একেবাৰে ৰেডি হৈ ল'লোঁ একেচতে। আৰু নামঘৰ খাই ভাত চাকি গছ জ্বলাই মেলি আহি এতিয়া ভাবিছোঁ পাকঘৰত চাহকণ বনাই লওঁ। আৰু চাহকণনো কি বনাওঁ, চাহৰ লগত অকণমান চুজিকে বনাওঁ, সোনকালে যিহেতুকে হৈছে সেইটো কাৰণে ভাত আৰু এতিয়া বনাই থৈ নাযাওঁ। 11টা বজাত পৰীক্ষা শেষেই হ'ব, ঘৰলৈ আহি পেলাই ভাত পানী বনাম। এতিয়া আৰু আমাৰ গুণুমাও স্কুল যাবলৈ ওলাইছে, তাহাঁতৰ আজি গুণোৎসৱ আছে। কালি ভিডিঅ' মই দিব নোৱাৰিলোঁ, মানে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ ৰাতিপুৱা, তাৰপিছত দিনটো আৰু কৰিব নোৱাৰিলোঁ। আমাৰ গুণগুণৰ খুব গা বেয়া হ'ল, মই ইমানেই মানে তাই বেছি হৈ গ'ল গাটো, উশাহ চুশাহ ল'ব নোৱাৰা হৈ গৈছে, কিবা হৈ গৈছে, তেনেকৈ ডিঙুলৈ লৈ যোৱা হ'ল ৰাইচাইলে। আৰু তাতে গৈ মেলি মানে মই ভিডিঅ'ৰ সেই মুহূৰ্তটোত কৰিবলৈ নোৱাৰিলোঁ আৰু, মানে ছোৱালীৰ ইমান গাটো বেয়া। তাৰপিছত এতিয়া আজি গুণোৎসৱ আছে যিহেতুকে স্কুল তাই নগ'লেও নহয়, সেইকাৰণে তাই বেচেৰি ওলাইছে স্কুললৈ, এটেণ্ডটো দিব আৰু অকণমান দেৰি থাকিব। আৰু এতিয়া ধুনীয়াকৈ মই চাহকণ বনাইছোঁ, চাহকণ বনাই লওঁ, তাৰপিছত আৰু দেহাক স্কুললৈ নিম। দেহাক স্কুললৈ নিয়াৰ পিছত কি হয় কি নহয় আপোনালোকক দেখাই যাম আজিৰ দিনটো, চাই যাব ভিডিঅ'টো। বহু সময়ৰ পাছত আহিছোঁ একেবাৰে আপোনালোকৰ ওচৰলৈ। আৰু স্কুললৈ যাওঁতে কৈ গ'লোঁ যে আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম বুলি, কিন্তু দেখাব নোৱাৰিলোঁ মানে মোৰ স্কুললৈ গৈ পেলাই ইমান গাটো কিবা ভাল নালাগিলে। আৰু মানে গাটো ভাল নালাগিলে মোৰ একো কৰিবলৈ মন নাযায়, মোৰ মানে কিবা আজি জ্বৰ ভাৱ এটা হৈ আছে, কাহ যেন আহিব তেনেকুৱা নিচিনা হৈ আছে। ডিঙিটো অলপ বিষ লাগি আছে, আৰু কাহটোতো হ'ব এইটো চিঞৰ, মাতটো অকণমান শুনি পেলাই আপোনালোকে গম পাইছে চাগে মোৰ গাটো কিমানখিনি বেয়া। মানে গাটো বেয়া লাগিলে আপোনালোকৰো হয়নে নহয় জানো, মোৰ যে একদম কেনে লাগে নহয়, মই একো কৰিবলৈ মন নাযায়, হেৰি কৰিবলৈ মানে একোৱে মানে ভাল নালাগে, মোৰ একো নকৰিমেই যেন তেনেকুৱাই লাগে। সেইকাৰণে মই স্কুলত গৈ পেলাই আৰু একো মানে ভিডিঅ' চিডিঅ' বনাবলৈ নহ'ল। আৰু এতিয়া আহি পেলাই মই অকণমান দেৰি শুলোঁ। এতিয়াতো বাৰু ৰাতিয়ে হ'ল দিয়কচোন, মই একেবাৰে ৰাতি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একেবাৰে। স্কুলৰ পৰা আহি শুলোঁ, দেহাক আনি আৰু ভাত কেইটামান খালোঁ। আজি ভাতকেইটা খাই পেলাই শুলোঁ বহুত সময় শুলোঁ। ইয়াতে আৰু শুই পেলাই বিচনাৰ কাপোৰ আৰু জপাই নাই, তাৰপিছত আহি এতিয়া আকৌ ইয়াক এখন কাপোৰতে আকৌ লৈ পেলাই ভৰিতে বিচনাখনতে ভিডিঅ'টো বনাইছোঁ। ভিডিঅ' মানে কি আৰু আপোনালোকৰ লগত এনেই অকণমান দুআষাৰ পাতোঁ বুলি ভাবিছোঁ, মনটো কিজান অকণমান ভালেই লাগে। মানে কি হ'ল, গুণগুণৰো গাটো ভাল নাই, আপোনালোকে কৈছিলে কালি হস্পিটেলৰ পৰা আনিলোঁ গুণগুণক। তাই মানে কি হৈছে মাজে পটককৈ উশাহটো কিবা যেন বন্ধ হৈ যায়, তেনেকুৱা নিচিনা হৈ যায়। গোটেইখিনি চেকআপো কৰা হ'ল, তাই চব ঠিকেই আছে বুলি ক'লে। তাৰপিছত এতিয়া আকৌ কালি যেতিয়া হস্পিটেলত দেখালোঁগৈ, তেতিয়া ডক্টৰে ক'লে যে মানে গেছৰ এটা বেজী এটা দিলে, তাৰপিছত ক'লে চাইকেড ডক্টৰক দেখাব লাগিব বুলি ক'লে। এতিয়া সেই কথাটো মানে তাই মুখৰ আগতে ক'লে, তাৰমানে এই ভয় লাগি থাকে বুলি ক'লে ডক্টৰৰ আগত। সেই ভয় লাগি থকা কথাটো তাৰমানে তেওঁ ক'লে যে তেতিয়াহ'লে আমি ভয় লাগি থকাটো আমি একো কৰিব নোৱাৰিম, তেতিয়া এইটো চাইকেড ডক্টৰক দেখাব লাগিব। এই শব্দটো যে ক'লে যে চাইকেড ডক্টৰক দেখাব লাগিব, তাই ভাবি ল'লে যে চাইকেড ডক্টৰেতো এইবিলাক পগলা মানুহে চায়, চাইকেট্ৰিষ্ট ডক্টৰে পগলা মানুহে চায়, এইটো কাৰণে মোৰো চাগে মই কিবা হৈছোঁ তেনেকুৱা এটা মনত ভাবিয়ে লৈছে নে কিয়ে নে। তাই আজি স্কুলতো ধৰক এতিয়া স্কুললৈ আজি যাবলগীয়া হ'ল তাই, কাৰণ আজি গুণোৎসৱ আছে, সেইকাৰণে পঠিয়াবলগীয়া হ'ল। আৰু তাত মানে স্কুলত ধৰক লগৰ ছোৱালীবিলাকেও সুধিছে চাগে তোৰ কালি কি হৈছিলে কি নাই এইটো সুধিছে চাগে। তেতিয়া তাই আৰু মানে সেইটোতে আকৌ ভয় খালে, মোৰ কিবা ডাঙৰেই কিবা হৈছে নেকি, এনেকৈ ডক্টৰক দেখাবলৈ গৈছে কিবা, এইবিলাক কথা মানে তাই মগজত সোমাই গ'ল। আকৌ স্কুলত গা ভাল নাইকিয়া হৈ গ'ল তাই। তাৰপিছত আকৌ স্কুলৰ পৰা ফোন কৰিলে, কালি যিহেতুকে তাই চাইকেলখন স্কুলতে আছিলে, থৈ অহা হ'ল। তাৰপিছত আমি ভাবিলোঁ কি আজি যেতিয়া অকণমান গাটো ভাল পাইছে, তাই আহোঁতে চাইকেলখন লৈ আহিব পাৰিব, তেনেকৈ ভাবিছিলোঁ। কিন্তু মানে নহয়, আকৌ স্কুলৰ পৰা ফোন কৰিলে, আমি আকৌ আনিবলৈ যাবলগীয়া হ'ল। আনিলোগৈ স্কুলৰ পৰা, আনিলোগৈ মানে ময়ো গ'লোগৈ দেউতাকৰ লগতে। তাৰপিছত ভাবিলোঁ মই চাইকেলখন লৈ আহিম কাইলৈ, কাৰণ দেওবাৰ দিনা স্কুল বন্ধ থাকিব, সেইকাৰণে মই চাইকেলখন লৈ আহিবলৈ যাওঁ, তাইক বোলো তুমি লৈ আহিবা এনেকৈ ক'লোঁ। তাৰপিছত নহ'ল যেনিবা, চাইকেলখন আজি গুণোৎসৱ আছে কাৰণে চাইকেল মানে ৰুমৰ ভিতৰত স্কুলৰ দাদাজনে বন্ধ কৰি থৈ দিছে আৰু ৰুম লক কৰি পেলাই থৈ দিছে। সেইকাৰণে বোলে চাইকেলখন আজি বাইদেউ নিব নালাগে বুলি ক'লে। ময়ো থৈ আহিলোঁ আৰু এখন মই বেটেৰী এখনতে ঘৰলৈ গুচি আহিলোঁ। আহি পাই আৰু মই মানে মোৰ যে গাটো বেয়া লাগিছিলে দেহাক অনাৰ পিছত, কিন্তু তাই যেতিয়া গা বেয়া লাগিছে বুলি স্কুলৰ পৰা ফোন কৰাৰ লগে লগে মাক যাবই লাগিব, মনটো একদম নহয় যিমান নিজৰ গাটো বেয়া যদিও গুচি গ'লোঁ। তাৰপিছত আহি পেলাই আকৌ শুই দিলোঁহি। গুণগুণক অনাৰ পিছত আকৌ শুই দিলোঁ, তাইক ভাত কেইটামান খাবলৈ বাঢ়ি দিলোঁ, আৰু দি পেলাই মই বোলো তুমি ভাতকেইটা খোৱা মই শুই দিওঁ। সেয়া শুই দিলোঁ। মানে দেহাৰ এতিয়া কাইলৈ পৰীক্ষা নাই বাৰু, মানে দেওবাৰ দিনা পৰীক্ষা নাই। আৰু আপোনালোকে ভিডিঅ'টো যিহেতুকে দেওবাৰে পাব, সেইটো কাৰণে কাইলৈ বুলি ক'বলগীয়া হৈছে। আৰু দেওবাৰ দিনা স্কুল বন্ধই, তাই পৰীক্ষা নাই। আৰ্ট স্কুল আছে যদিও আৰ্ট স্কুল কি হয় নাজানো, আৰু পঠিওৱা হয় নে নহয়, কাৰণ ময়ো যাব লাগে। সেইকাৰণে যদি ভাল লাগে যাম, ভাল নালাগিলে নাযাওঁ। আৰু মানে কি হৈছে মোৰ এনেকুৱা হয়, এটা যদি কিবা এটা আগত যদি আগন্তুক
কিবা এটা থাকে মোৰ মানে এই বেমাৰটো অতীতৰ পৰা আছে যে এতিয়া মানে মই শুনামতে 17 18 19 জানুৱাৰীত আমাৰ যোনটো এতিয়া জিলাৰ ভিত্তিত সংগীত মহাসংগ্ৰামৰ যোনটো মহাৰণৰ যোনটো কম্পিটিশ্যন হ'ব সেইটো 17 18 19 জানুৱাৰীত হ'ব বুলি কৈছে সেইটো কাৰণে মানে এতিয়া মোৰ আগন্তুক হৈছে ন দিনকেইটা সেইটো কাৰণে মোৰ আৰু এই কাহ ডিঙিত এইটো আহে আৰু এইটো একদম মোৰ অতীতৰ পৰা মানে কিবা এটা হ'বলৈ হোৱা হ'লেই মোৰ একদম কাহটো আহিবই আৰু এতিয়া মানে সেইকাৰণে এইকেইদিন বাৰু অকণমান আগতে আহিলে যে ভালেই পাইছোঁ অকণমান ভাল হ'বগৈ তেতিয়ালৈকে একদম মানে 7 দিনমান নহ'লেও 5 দিনমান থাকিব এইটো মোৰ এতিয়া খুব গাগলিং কৰিব লাগিব আৰু আজিৰ পৰা আজি নহয় আৰু কালিৰ পৰা কৰিম আজিতো ৰাতি হ'লেই এতিয়া আৰু ধুনীয়াকৈ ভাতকেইটা পাতি মেলি আহিছোঁ আৰু প্ৰেক্টিছো কৰা হোৱাই নাই এইকেইদিন ইফাল কৰি থাকোঁতে আৰু মনুকণৰ টেষ্ট আছিলে সেইকাৰণে প্ৰেক্টিছ কৰিবলৈ পৰাই নাই তাইও ঘৰতে আছে এতিয়া উপায়ো নাই নিজকো অকণমান টাইম দিব লাগে আজিতো প্ৰেক্টিছ নকৰোঁ বাৰু এনেকুৱাকৈ মূৰটো মানে কিটিং মাৰে নহয় একদম মানে একো কৰিবলৈ মন নাযায়গৈ আৰু তাৰপিছত এতিয়া ভাবিছোঁ কালিলৈ পৰা অকণমান প্ৰেক্টিছ কৰিম আৰু এনেই আপোনালোকলৈ অকণমান মানে আজিও যদি সেইটোকে ভিডিঅ' পঠিওৱা নহ'ল সেইকাৰণে কালিলৈও যদি ভিডিঅ' নাপায় আপোনালোকে মনটোতে অকণমান বেয়া পাব বেয়া মানে কি আৰু ধৰক সদায় দি থকা ন কিবা এটা দিলে মোৰো ভাল লাগে দিয়কচোন আপোনালোকে চাব বুলি আশা কৰিছোঁ ভিডিঅ'বিলাক মোৰ আৰু আশীৰ্বাদ কৰিব মানে আশীৰ্বাদ মানে কি আৰু আপোনালোকে ভিডিঅ'বিলাক চাব কমেণ্টবিলাক কৰিব আপোনালোকে সাহস দিলে মানে অকণমান সাহস পাওঁ মানে উৎসাহ পাওঁ আপোনালোকে সাহস দিলে মানে উৎসাহ পাওঁ এনেকুৱা হয় ন এনেই নিজকে ধৰক সদায় নিজক ব্যস্ত নিজৰ মাজতেই ব্যস্ত যেতিয়া ৰখা হয় এনেই এতিয়া এখন সমাজ যোনখন সমাজত মই চলি আছোঁ সেইখনো এখন সমাজ ইউটিউবৰ জগতখনত যিসকলক মই চিনাকি হৈছোঁ সেইখনো এখন সমাজ মোৰ আপোনালোকে এতিয়া মানে কি হয় নিজৰ বন্ধু বান্ধৱী পাইছোঁ ন আপোনালোকৰ নিচিনা মানে আপোনালোকক পাইছোঁ ইমান ভাল লাগিছে মনটো এতিয়া মানে মোৰো ফ্ৰেণ্ড আছে এনেকুৱা আগত ধৰক অকল নিজৰ পাকঘৰটো বা কিবা এনেকেই নিজক মানে চলা হৈছিলে এতিয়া ধৰক নিজৰ কামখিনিও হৈছে আপোনালোকৰ লগত দুআষাৰ পতাও হৈছে মনৰ কথা শ্বেয়াৰ কৰা হৈছে বা আপোনালোকৰ মনৰ ভাৱবিলাকো মই বুজি পাওঁ গম পাইছোঁ আপোনালোকৰ ভিডিঅ'বিলাক চাওঁ মোৰো আপোনালোকে তেনেকৈ চাব বুলি ভাবিছোঁ আৰু হয় এইটো মাজতে কৈ থওঁ কেতিয়াবা হয়তো কাৰোবালৈ মই কমেণ্ট মোৰ নাযাব পাৰে মানে এনেকুৱা হৈ যায় ভিডিঅ'টো চাই থকা লাষ্ট মুহূৰ্তত মোক কিবা এটা কাম আহি যায় পটককৈ আৰু জানেই নহয় আৰু ল'ৰা ছোৱালী থকা ঘৰ মা কিবাকৈ চিঞৰিয়ে থাকে সিহঁতৰ কাৰণে পটককৈ যাবলগীয়া হয় সেই কমেণ্টটো মানে কৰিবলৈ পটকৈ নহয়েই কেতিয়াবা সেইটো কাৰণে বেয়া নাপাব নাভাবিব যে মোৰ ভিডিঅ' নাচায় বুলি আপোনালোকে নাভাবিব যে আপোনালোকৰ ভিডিঅ' নাচাওঁ বুলি প্ৰত্যেকৰে ভিডিঅ' চাওঁ মোৰ যিসকল ফ্ৰেণ্ড আছে প্ৰত্যেকৰে ভিডিঅ' চাওঁ মই কিন্তু কেতিয়াবা হয়তো কমেণ্ট কৰিবলৈ থাকি যাব পাৰে তাৰ বাবে একেবাৰে ক্ষমা বিচাৰিছোঁ আজি আৰু সেয়া মই বেলেগকৈ ভিডিঅ' নবনালোৱেই একেবাৰে আপোনালোকক নিৰাশ নকৰি অকণমান কিবা এটা দিবলৈ চেষ্টা কৰিলোঁ আৰু কিবা এটা মানে কি আৰু অকণমান কথাকে পাতিলোঁ আৰু কৈ থওঁ যিসকলে মোৰ চেনেলটো প্ৰথম চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো বজাই দিব মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত তেতিয়া আহি থাকিব আৰু ভিডিঅ'বিলাক চাবচোন আপোনালোকে কি দিব পাৰিছোঁ নাজানো কিন্তু অকণমান কিবা এটা কেতিয়াবা আৰু দিব পাৰিছোঁ কাৰণ মই ইমান বৰ ওলাই কৰি যাবও নোৱাৰোঁ ল'ৰাৰ কাৰণে মানে সন্তানৰ কাৰণে বৰ বিশেষ দূৰলৈ কিবাকিবি কৰিবলৈ যাব নোৱাৰোঁ মানে ভিডিঅ' বনাবলৈ পটককেনে এতিয়া মনুকণে পৰীক্ষা চৰীক্ষা দি লওক তাৰপিছত আৰু ওলাম আৰু কেতিয়াবা ক'ৰবাত ভিডিঅ' এটা বনাবলৈ দেই তেতিয়া দিম আৰু এতিয়া হয়তো মানে মোৰ ইমান এটা সম্ভৱ নহয় পটকৈ মই ইফালে যোৱা বুলি কালিলৈ হয়তো আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' আহিব ভাল লগা ভিডিঅ' আপোনালোকলৈ দিম বুলি মই চেষ্টা কৰিম দিবলৈ আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰি দিওঁ নেক্সট এটা ভিডিঅ'তহে পুনৰ মই আহিম আপোনালোকৰ ওচৰলৈ আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আৰু যাতে আগুৱাই যাব পাৰোঁ আৰু 17 আৰু 18 তাৰিখে যিটো 17 18 19 জানুৱাৰী যিটো কম্পিটিশ্যন আছে তাত যাতে ভাল ফলাফল এটা আনিব পাৰোঁ সমষ্টিটোলৈ তাৰ বাবে আশীৰ্বাদ কৰিব তাকে মানে মই প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে আশীৰ্বাদ কৰিব বুলি মানে সেৱা আমি বিচাৰিছোঁ আৰু আপোনালোকৰ তাকে ক'লোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ তেতিয়াহ'লে নেক্সট এটা ভিডিঅ'ৰ সৈতে পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ আজিলৈ তেন্তে বাই